Hello everyone, Lina Kitchener নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে মই পুনৰবাৰ আদৰণি জনাইছো। আজি আপোনালোকৰ বাবে লৈ আহিছো মগু দাইলৰ টেষ্টি পকৰি ৰেচিপি এটা। এই ৰেচিপিটো কিদৰে বনাই আহক দেখুৱাও। প্ৰথমতে মই 2 কাপ মগু দাইল তিয়াই ৰাখিছিলো 1 ঘণ্টা সময় কোমলিবলৈ আৰু তাৰ পিছত এই গুটেইখিনি ভালদৰে ধুই লৈছো আৰু ইয়াৰ পৰা পানীখিনি যাবলৈ দিছো। তাৰ পিছত মই মিক্সিৰ বাটি এটাত মগু দাইলখিনি এনেকৈ দি দিলো। আৰু ইয়াত এতিয়া মই অকণমান পানী ব্যৱহাৰ কৰিম। পানী কিন্তু বেছিকৈ দিয়া নাই আৰু ঢাকনিখন দি পেলাই মই এইখিনি পিছি লম। ঢাকনিখন খুলি দেখুৱাইছো আপোনালোকক। খুব মিহিকৈ এইখিনি পিছি লোৱা নাই, অকণমান গোটা গোটাকৈ ৰাখিছো। আপোনালোকে এনেকৈ গোটা গোটাকৈ ৰাখিব, তেতিয়াহে পকৰিখিনি খাই ভাল লাগিব। আৰু বাটি এটাত গোটেইখিনি উলিয়াই লৈছো আৰু তাৰ পিছত মই অকণমান আদা এনেকৈ সৰু সৰু আৰু মিহি মিহিকৈ কাটি দিছো। লগতে অকণমান নহৰু এনেকৈ সৰু সৰুকৈ কাটি লৈছো। লগতে ইয়াত মই শুকান জলকীয়া কেইটামান এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি দিছো। শুকান জলকীয়া দিলে পকৰি কেইটা দেখিবলৈ ধুনীয়া হয়। লগতে ইয়া মই দি দিছো এটা পিয়াজ এনেকৈ দীঘল দীঘল আৰু পাতল পাতলকৈ কাটি। আৰু ইয়াত এতিয়া দিম এয়া কোমলীয়া নৰসিংহৰ পাত কেইটামান এনেকৈ হাতেৰে ছিঙি, লগতে মানধনিয়া পাত অকণমান মই এনেকৈ কাটি দিছো সৰু সৰুকৈ। আপোনালোকে ধনিয়াৰ পাতো ব্যৱহাৰ কৰিব পাৰে। এয়া দি দিছো মই মানিমুনিৰ পাত কেইটামান এনেকৈ হাতেৰে ছিঙি। লগতে এয়া মই 2 চামুচ পিঠাগুৰি দিম। পিঠাগুৰি দিলে খুব ধুনীয়া মচমচীয়া হয় পকৰি কেইটা। আৰু সোৱাদ অনুযায়ী আধা চামুচ নিমখ দিছো। ৰঙৰ বাবে অকণমান হালধি গুৰি ব্যৱহাৰ কৰিছো আৰু ইয়া অকণমান গৰম মছলা গুৰি সোৱাদৰ বাবে। আৰু ইয়া দি দিছো গোটা জিৰা অকণমান। বেলেগ আৰু ইয়াত ব্যৱহাৰ একো কৰা নাই। পানী নিদিয়াকৈ আৰু বেচন নিদিয়াকৈ গোটেইখিনি মই চামুচেৰে মিক্স কৰিছো। আপোনালোকে হাতেৰেও এইখিনি মিক্স কৰি ল'ব পাৰে। খুব ধুনীয়াকৈ এইখিনি আপোনালোকে মিক্স কৰি ল'ব। এয়া গোটেইখিনি মোৰ মিক্স কৰা হৈ গ'ল। আৰু কেৰাহীত এয়া মই তেল দি দিছো ৰিফাইন তেল আৰু গেছটো মিডিয়াম ফ্লেম কৰি তেলখিনি গৰম হ'বলৈ দিছো। গৰম হৈছে নে নাই অকণমান দি চাইছো, গৰম হৈছে। গতিকে মই চামুচেৰে অলপ অলপকৈ গোটেইখিনি দি যাম। আপোনালোকে মিশ্ৰণখিনি তেলত দি পেলাই হেতাখনেৰে উলটাই নিদিব, নহ'লে ভাঙিও যাব পাৰে। গতিকে অকণমান সময়ৰ পিছতহে আপোনালোকে এনেকৈ উলটাই দিব। আপোনালোকে ইয়াতকৈ পকৰি কেইটা অকণমান সৰুকৈ বনাব পাৰে। মই পিছে ইমান সাইজতে খাই ভাল পাওঁ যে ইমানখিনিয়ে ডাঙৰকৈ বনাইছো। আৰু গোটেইখিনি অকণমান সময় ৰঙচুৱা হোৱালৈকে দুয়োফালে এনেকৈ ভাজি ল'ব। এয়া আপোনালোকক মই ওচৰৰ পৰা দেখুৱাইছো প্লেট এখনত লৈ। এয়া আৰু বাকি থকা মিশ্ৰণখিনিও মই একে পদ্ধতিৰে এনেকৈ ভাজি ল'ম। আপোনালোকে হাতেৰেও দিব পাৰে মিশ্ৰণখিনি তেলত। মই পিছে চামুচেৰেই দিছো আৰু গোটেইখিনি ভাজি লোৱা হ'ল। আৰু এয়া চাওক পকৰি কেইটা দেখিবলৈ ধুনীয়া হৈছে, লগতে খাবলৈও ভাল হৈছিল। আপোনালোকে যদি মগু দাইলৰ পকৰি বনাই খোৱা নাই কেতিয়াবা খাই চাব এনেকৈ বনাই আৰু কমেন্ট কৰি জনাব কেনেকুৱা পায়। আপোনালোকক মই এটা এয়া ওচৰৰ পৰা ভাঙি পেলাই দেখুৱাইছো। ভিতৰৰ ফালে ধুনীয়াকৈ সিজি গৈছে। এই পকৰি কেইটা চাহৰ লগত বা চচৰ লগতো খাব পাৰে। আৰু আপোনালোকে যদি এই ৰেচিপিটো চাই ভাল পালে তেনেহ'লে মোৰ চেনেলটো প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিবলগীয়া ভিডিঅ'বোৰ আপোনালোকে সোনকালে পায়। আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল।